Welcome friends, welcome to my YouTube channel Species Collection. কেনে আছে? আশা কৰোঁ ভালেই হ'ব। আজি মই কেইটামান মেছেজৰ বিষয়ে কথা পাতিব ওলাইছোঁ। মোৰ মোবাইলত আহিছে মেছেজবোৰ, এইবোৰেই মেছেজ। আৰু এই মেছেজবোৰ কোনে দিলে আৰু তেওঁলোকে কেনেকৈ গম পালে যে এইটো ঠাইত বানপানী হ'ব, তাৰ বিষয়ে আজি আমি কথা পাতিম। ৱেডাৰ ফৰকাষ্ট কি, ইয়াৰ ডাটাসমূহ ক'ৰ পৰা পোৱা যায়, এক্সেট্ৰা এক্সেট্ৰা। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বতৰৰ বিষয়ে আমি তিনি ধৰণে জানিব পাৰোঁ। 24 ঘণ্টাৰ বতৰৰ বিষয়ে জানিব পাৰোঁ, ৱেডাৰ। তাৰপিছত যদি আমি ছিজন হিচাপে লওঁ, ছমাহৰ বতৰৰ বিষয়ে জানিব হ'লে ছিজন। তাৰপিছত ক্লাইমেট, অহা 19 বছৰ বা 32 বছৰৰ বতৰৰ বিষয়ে জানিবলৈ আমি ক্লাইমেট বুলি কওঁ আমি তাক। আগতে ক্লাইমেটত 32 বছৰ আছিলে, কিন্তু এতিয়া 19 বছৰ কৰি দিলে। যিহেতু ভাৰতবৰ্ষৰ বতৰ জানে ইৰেগুলাৰিটিক, গতিকে 19 বছৰ কৰি দিয়া হ'ল ক্লাইমেট। এতিয়া বতৰ আগজাননীৰ প্ৰয়োজনীয়তা কি, ক'ত ইয়াৰ প্ৰয়োজন? এক নম্বৰ এগ্ৰিকালচাৰত মানে খেতিত কি হয়, আপুনি অহা 24 ঘণ্টাৰ বতৰৰ বিষয়ে যদি আপুনি জানে, আপুনি জ্ঞাত, তেতিয়া আপুনি কি কৰিব, আজি নিশ্চয় ফচলটো লিখিছে। যদি নাজানে, সিঁচি দিয়ে, তৎক্ষণাত বৰষুণ আহি গ'ল, বানপানী হৈ গ'ল, ফচল গ'ল, পইচা গ'ল, খেতি বৰবাদ। তাৰপিছত 2 নম্বৰ ট্ৰেন্সপৰ্টত ছাপ'জ আপুনি এঠাইৰ পৰা আন ঠাইলৈ এক গাড়ী চেনি লৈ গৈ আছে, আপুনি বতৰ আগজাননী যদি নাজানে অহা 24 ঘণ্টাৰ ভিতৰত কি হ'ব, তেতিয়াহ'লে আপোনালোকে গৈ থকা অৱস্থাত যদি হঠাৎ বৰষুণ আহিছে, তেতিয়া কি হ'ব, চেনিখিনি বৰবাদ হৈ যাব, শেষ হৈ যাব, নষ্ট হৈ যাব। আৰু যদি জানে, তেতিয়াহ'লে নিশ্চয় ত্ৰিপালেৰে ঢাকি দিব পাৰিব, কিবা ভাল ব্যৱস্থা কৰি দিব পাৰিব। তেনেধৰণে টুৰিজম, আপুনি যিটো ঠাইত যাব, টুৰিষ্ট প্লেচটো, তাৰ সেই ঠাইটোৰ বতৰৰ আগজাননী আপুনি যদি পায়, যে অহা 24 ঘণ্টাৰ ভিতৰত এই টুৰিষ্ট প্লেচটোত ধুমুহা আহিব, বতাহ আহিব, কিবা প্ৰাকৃতিক দুৰ্যোগ ঘটিব, তেতিয়া আপুনি নিশ্চয় সেই টুৰিষ্ট প্লেচটোত নাযায়। এনেধৰণৰ বহুতো ক্ষেত্ৰত আমাৰ বতৰ আগজাননীৰ প্ৰয়োজনীয়তা আছে। এতিয়া বতৰ আগজাননী পাম ক'ৰ পৰা গ্ৰহণ কৰে, ক'ৰ পৰা পায়? তাৰ কাৰণে আমি ডাটা কালেক্ট কৰিব লাগিব। কিন্তু ডাটাখিনি পাম ক'ৰ পৰা? ডাটাখিনি পাম কিছুমান ষ্টেচনৰ পৰা, ৰেডিঅ' ষ্টেচন হয় যেনিবা, কিছুমান ৱেডাৰ ফৰকাষ্ট ষ্টেচন আছে, সেইবোৰৰ পৰা। গতিকে এক নম্বৰ হৈ গ'ল লেণ্ড বেছ ষ্টেচন। এয়াৰপৰ্ট, আমাৰ ভাৰতবৰ্ষৰ য'ত এয়াৰপৰ্ট আছে, হাৱাই আড্ডা, এইবোৰত কি হয়, লেণ্ড বেছ ষ্টেচন থাকে। যিহেতু সিহঁতক বতৰ আগজাননীৰ প্ৰয়োজন, প্লেন এখন উৰাৰ আগতে বতৰৰ বিষয়ে জানিবই লাগিব, গতিকে সেইবোৰ ঠাইত থাকে। এনেকৈ আহমেদাবাদ, তেনেকুৱা ঠাইত থাকে। তাৰপিছত অকল যদি আমি ভাৰতবৰ্ষৰ স্থলভাগৰ বতৰৰ বিষয়ে জানো, তেতিয়াওতো নহ'ব। হঠাৎ যদি ভাৰত মহাসাগৰৰ পৰা বতাহ আহি যায়, কিবা আহি যায়, সেইকাৰণে আমি ৱাটাৰ বেছ ষ্টেচনৰো সহায় ল'ব লাগিব। ৱাটাৰ বেছ ষ্টেচন থাকে কিছুমান চিপত, সেই চিপবোৰৰ পৰা সিহঁতে ডাটাবোৰ সংগ্ৰহ কৰি পেলাই আমাৰ লেণ্ড বেছ ষ্টেচনলৈ পঠিয়াই দিয়ে। তাৰপিছত ৱাটাৰ বেছ ষ্টেচন, লেণ্ড বেছ ষ্টেচন, তাৰ বাহিৰেও থাকে এটা এয়াৰ বেছ ষ্টেচন। এয়াৰ বেছ ষ্টেচনটো কেনেকুৱা, আমি এয়াৰততো আমি ষ্টেচন স্থাপন কৰিব নোৱাৰোঁ। গতিকে কি হ'ব, আমি সেই যিখিনি ৱেডাৰ বিষয়ে জানিবলৈ যিখিনি আমি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ, থাৰ্মোমিটাৰ, বেৰ'মিটাৰ, মাল্টিমিটাৰ, এটচেট্ৰা, সেইবোৰ কি হয়, এটা যন্ত্ৰত বান্ধি পেলাই বেলুন এটাৰ সহায়ত ইয়াক ওপৰলৈ উৰাই দিয়া হয়। সি উৰি উৰি গৈ থাকে।
যেহেতু ওপৰত বায়ু কমি গৈ থাকে সেইকাৰণে কি হয় বেলুনটোৰ চাপতকৈ বাহিৰৰ বায়ু চাপটো কমি যায় গতিকে বেলুনটো ফুটি যায় বেলুনটো ফুটি গৈ কিন্তু ইনষ্ট্ৰুমেণ্টটো সৰি নপৰে তাতে পেৰাচুট ফিটিং থাকে সেই পেৰাচুটডাল অট'মেটিক অ'পেন হৈ যায় তাৰপিছত লাহে 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 গোটেই যন্ত্ৰখিনি স্তৰ কৰি পেলাই তললৈ নামি যায় প্ৰত্যেকটো স্তৰত সিহঁতে মাল্টিমিটাৰ আৰু বেৰমিটাৰ যিহেতু ফিট কৰা থাকে বিভিন্ন ধৰণৰ যন্ত্ৰ ফিট কৰা থাকে সেই যন্ত্ৰবিলাকে সেই স্তৰবোৰৰ ডাটা কালেক্ট কৰি আহি থাকে আৰু তলত পোৱাৰ পাছত তাৰ ডাটাখিনি কালেক্ট কৰি পেলাই ৱেডাৰ ফৰকাষ্ট কৰা হয় এতিয়া তাৰ বাহিৰে আৰু এটা থাকে স্পেচ বেছড ষ্টেচন সেইটো অন্তৰীক্ষত থাকে সিহঁতেও এখন ঠাইৰ বায়ুমণ্ডলৰ অৱস্থাবোৰ সিহঁতে নিৰীক্ষণ কৰি পেলাই সেই ডাটাখিনি পঠিয়াই দিয়ে আমাৰ লেণ্ড বেছ ষ্টেচনলৈ এতিয়া সেই গোটেইখিনি ডাটা পোৱাৰ পাছত প্ৰচেছিং কৰিবলগীয়া হয় আৰু তাৰ কাৰণে কিছুমান এক্সপাৰ্টৰ প্ৰয়োজন হয় কিছুমান এক্সপিৰিয়েঞ্চ মানুহৰ লাগিব এক্সপিৰিয়েঞ্চড মেন লাগিব তো ছাপ'জ এজন বিষয়াই সেইখিনি কৰি আছে এক ডিগ্ৰীকৈ আজি 1 জুনত ছাপ'জ আজি 1 জুন তো 1 জুনত আছিলে 30 ডিগ্ৰী তাৰপিছত 2 জুনত 31 হ'ল তাৰ 3 জুনত 32 হ'ল 3 জুনত 33 হ'ল এনেকৈ গৈ আছে বাঢ়ি গৈ আছে 1 ডিগ্ৰী কৰি পেলাই এতিয়া তাক যদি সোধা হয় যে অহা 30 দিনৰ পিছত আমাৰ 30 দিনত আমাৰ বতৰটো কেনেকুৱা ধৰণৰ থাকিব তেতিয়া তেওঁৰ যদি এক্সপিৰিয়েঞ্চ নাথাকে তেওঁ কি ভাবিব তেওঁৰ কমন চেঞ্চৰ কাৰ্ড কি ক'ব 30 ডিগ্ৰী যদি 1 জুনত আছে 30 তাৰিখে কিমান হ'ব 1 ডিগ্ৰী বাঢ়িছে 30 + 30 60 কিন্তু সেইটো সম্ভৱ নহ'ব পাৰে তো সেইকাৰণে এক্সপিৰিয়েঞ্চ থকা মানুহ লাগিব সেইবোৰ ডাটাক প্ৰচেছিং কৰিবৰ কাৰণে তাৰপিছতহে সেইবোৰ ফ'ৰকাষ্ট কৰা হ'ব ৱেডাৰ ফ'ৰকাষ্ট তেতিয়াহে হ'ব গতিকে এনেধৰণে আমাৰ ৱেডাৰ ফ'ৰকাষ্ট কৰা হয় আশা কৰোঁ বহুতখিনি ক'ব পাৰিলোঁ আৰু মোৰ নলেজ অনুযায়ী ইমানেই নলেজ কি ক'ব গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক ৰঙা যিহেতু তলফালে ৰঙা এটা ছাবস্ক্ৰাইব বটন আছে ক্লিক কৰি দিয়ক মোৰ অলপ সহায় হ'ব থেংক ইউ